Boys and girls, you're doing alright. We wanna freak out, have a good time. Ladies, come on, raise your hands. Show me where are all my fans. Come into the club, I wanna spray champagne. Come on, let's warm up. Can you hear the beat drop? DJ, put the bass up. গৰম দেই আবে বন্ধু কি খবৰ এ মজা চলি ভাল ভাল বৰ মজা তামাম চলি আছে ভাল ন তোৰ নাই লগ কলেজৰ দিনতে যি লগ পালো ন কলেজতে যি লগ পালোঁ তেনেকৈতো লগ নাই পোৱা আৰু বহুত দিন লগ পোৱা নাই অ' বন্ধু কি ক'বা আৰু তোমাক আৰু এদিন লগ পাইছিলোঁ মই সেই পাই থাকিবা লগ এইবোৰ আৰু কি ক'বা আৰু গোটেই বিজনেছ চিগনেছ চলি আছে আৰু বুজিছা নাই নহয় 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 সেই আলি কাম কৰি আছিলা তুমি এদিন মই নিজে দেখিছোঁ তুমি আলি কাম কৰি আছিলা অঁ আলি কামেই কৰি আছিলা মোক পুৰা মনত পৰিলে আলি কাম কৰি আছিলা খালি কাম ন বন্ধু যি কোৱা তুমিয়ে আছিলা আলি কাম কৰিছিলা তুমি আছিলা শতাংশ কৈছোঁ তুমি আছিলা নহয় এইটো কেতিয়াবা পাৰ্চেণ্টবোৰ কৰিবলগীয়া হয় আৰু এইবোৰ বাদ দিয়া হালত বেয়া তোমাৰ হালত বেয়া এই বাদ দিয়া বাদ দিয়া না বন্ধু তোমাৰ কি খবৰ কোৱা তুমি কি কৰি আছা এতিয়া মোৰ লাইফটো পুৰা ফাটাফাটি ধুনীয়া চলি আছে বিজনেছটো এটা মই চলাৱেই আৰু এতিয়া ইঞ্জিনিয়াৰ চাকৰি পোষ্ট এটা ওলাইছে কিবা ইঞ্জিনিয়াৰ বুলি কয় এতিয়া সেই ইঞ্জিনিয়াৰটো মই সোমাই যাম মাহেকত পুৰা 1 লাখ লাইফ চেটেল আছে মোৰ কি হ'ল কি কৈছা আকৌ তুমি আৰ্টছত নহয় জানো অঁ আৰ্টছৰে পঢ়িছিলোঁ তাৰপিছত আৰ্টছত পঢ়ি পিনি কি কয় অঁ ইঞ্জিনিয়াৰ পাম আকৌ মই চাহ খাই মোক তাৰপৰা ফোন আহিলে জেগাৰ পৰা তোমাৰ ইঞ্জিনিয়াৰ পষ্টটো একদম পূৰা ফিক্স হৈ গ'ল বুলি কৈছে মই পাম মই পাম তোমাৰ কি হ'ল কি হ'ল একদম বেকাৰকে একো কোৱা নাই। একদম ফালতুকে মানে তুমি একেই নেকি চেম বন্ধু ইমান কাম কৰি আছা মই আছো মই তোমাক দেখোঁতেই গম পালোঁ যে তুমি আলি কাম কৰি আছা না কি ক'ব বন্ধু বহুত দিন বহুত হালত বেয়া বন্ধু একেলগে আৰু আমি একেই অৱস্থা ফিট নাই একো লাভ নাই পঢ়িলোঁ একো নাপালোঁ কি একো নাই লাভ নহয় বুজিছা নাই পঢ়ি লিখিতো একো কৰিব নোৱাৰিলোঁ কেৱল পালোঁ মাষ্টৰনী চৰাৰ ভুকু গতিকে 1,000 টকাৰ ভঁৰাল এটাকে বিচাৰি ব'লা ঘৰ এটাকে লুটো বন্ধু তুমি একদম ঠিক ক'লা ঘৰ লুটিম পইচা পাম দুইজন ধাবাত বহি মাল খাম এনজয় কৰিম লাইফ বনাম চিধা কথা একদম ধুনীয়া কথা বুলি চেকেৰা একদম মজা বন্ধু মজা টেনশ্যন নল'বা এইটোৱে কৰিম এইবোৰ কৰিম এইবোৰ ভাবিলোঁ অকল ঘৰ লুটিম অকল এই চুৰটো কৰিম একো লাভ নাই এইবোৰ কমটি কষ্ট পাইছোঁ নেকি বৰ কষ্ট তুমি আলিত কাম কৰিলা আলিত কাম একেবাৰে কষ্ট পাইছা মই যাতাৰ ঘৰত হাজিৰা কৰিছোঁ বহুত কষ্ট বন্ধু চিধা ঘৰ লুটিম চেম বন্ধু দুখৰ কথা ব'লা যিবা ঘৰ যি পাওঁ মুঠতে চব চুৰ কৰিম ব'লা বহুদিন এনেদৰে চুৰি কৰি থাকোঁতেই এদিন দুষ্কৃতিকাৰীৰ চক্ৰান্তত পৰে তোমালোকে বোলে চুৰি কৰি এনেও সৰু সুৰা কৰি আছো আৰু য'ত যাতা ঘৰত আৰু এনেই তোমালোকে কাম কৰা কষ্ট কিন্তু পইচা পোৱা মাত্ৰ 2 টকা 2 পইচা উপায়তো নাই আমিতো কৰিবই লাগিব ছাৰ এটা কাম কৰা তোমালোকে মোৰ লগত লোৱা মই তোমালোকৰ লাইফ বনাই দিম আৰু আমি কি কৰিব তোমালোকে কাম সৰু কৰিম কিন্তু পইচা ডাবল পাবা তাত হৈছে বহুত ইনকাম আছে তাত মই যোনবোৰ কাম দিম নহয় বহুত ইনকাম আছে তাত
তোমালোকৰ নিচিনা ল'ৰা আমাৰ গেঙত লাগে, আমাক লাগে পইচা লাগিব, তেতিয়া ইনকাম হ'ব ডাঙৰ ডাঙৰ। মানে আমি কি কৰিব লাগিব ছাৰ? তোমালোকে কৰিবা ৰ'বা। তোমালোকে ফেচবুক একাউণ্ট খোলা, প্ৰায় 50-60-100টামান। তাত বিভিন্ন জাতি, হিন্দু, মুছলিম, খ্ৰীষ্টান, কাৰ্বি আৰু অসমত যিমান জাতি আছে, আৰু সিহঁতৰ মাজত বিভিন্ন পষ্টি কিবা কিবি লিখা, আৰু এনেকুৱা লিখা যাতে সিহঁতে এজনে আনজনৰ প্ৰতি দেখিব নোৱাৰে। হিন্দুৱে মুছলিমৰ লগত কাজিয়া লাগিব, মুছলিম হিন্দুৰ লগত লাগিব। কিন্তু ছাৰ আপুনি টেনশ্যন নল'ব, এইটো আমি ধুনীয়াকৈ লিখি দিম। আপুনি মুঠতে এইটো কওক, ইয়াৰ পৰা আমাৰ কি লাভ হ'ব? কওকচোন। তহঁতে ইয়াত মাথা মাৰিব নালাগে। ইয়াৰ ওপৰত মই চিন্তা কৰিম। ইয়াত এইটোৱেই লাভ আছে যে অসমৰ মানুহৰ কথা জানাই নহয়, অলপতেই লাগে। ইয়াত মোৰ প্ৰফিট আছে। সিহঁতে সিহঁতৰ লগত কাজিয়া লাগিব আৰু মোৰ প্ৰফিট হ'ব। মই মন গ'লে তাত বোমা দিব পাৰিম, বন্ধ দিব পাৰিম আৰু নিজৰ মতে অসম চলাম। আৰু অসমত মই ৰাজ কৰিম, ৰাজ। বুজিছা নাই? ছাৰ টকা কিমান দিব? মুঠতে আপুনি টকাটো কিমান দিব? এইবোৰ আমাৰ লগত একো মতলব নাই। আপুনি ক'ত বম দিছে, ক'ত বন্ধ দিছে, আপুনি কি কৰে, আপুনি টকা কিমান দিব? কিমান দিব? প্ৰায় 5 5 কথা। 10 দিনত পাব প্ৰায়। কিন্তু মোৰ মতে কাম কৰিব লাগিব তোমালোকে। কৈ দিম বন্ধু। আমাৰ কি আছে, আমি কৰি দিম বন্ধু। ঠিক আছে বন্ধু, ঠিক আছে, আমি কৰি দিম। যদি কথা দিছে, টকাটো মেইন কথা। উজু কথা আমাৰ একো তোতকেইটো আমাৰ একো কামেই নহয়। হ'ব দিয়ক ছাৰ, আমি কৰি দিম। আমি আহিছোঁ ছাৰ। ঠিক আছে, আমি আহিছোঁ ছাৰ। ঠিক আছে, যোৱা। কথামতে কাম হ'ল। দুয়ে সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি কৰি অসমত সন্ত্ৰাসৰ সৃষ্টি কৰিলে। অসমৰ ইতিহাসত এক ক'লা দিন হিচাপে বিবেচিত হৈ ৰ'ল এই দিনটো। এই ক'লা দিনটোতেই আমাৰ সপোনবোৰ শেষ হৈ গ'ল। আজিৰ এই দিনটোতে সেই মৃতসকলৰ আত্মাই যেন চিঞৰি চিঞৰি কৈছে, আমাক কিয় হত্যা কৰা হ'ল। এটাৰ পিছত আন এটাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণ আৰু নিৰীহৰ তেজেৰে লুতুৰি পুতুৰি হৈ পৰিছিলে অসমৰ কেইবাটাও প্ৰান্ত। কোনো গৈছিল কাৰ্যালয়লৈ, কোনো গৈছিল নিজৰ জীৱিকা অৰ্জনৰ বাবে দোকানখন দিবলৈ, কোনোবা গৈছিল ৰিক্সাখন চলাবলৈ। কাৰোবাৰ আকৌ চকুত সপোন আছিল যে শিক্ষাৰ জৰিয়তে এদিন আগুৱাই যাব। কিন্তু একাংশ মানৱৰূপী দানৱে হত্যা কৰিলে তেওঁলোকক, তেওঁলোকৰ তেজেৰে ফাকু খেলিলে। কাল্পনিক চিন্তাৰ এক অংশ এয়া, কিন্তু অতীত তথা ভৱিষ্যতৰ দৃষ্টিৰে লক্ষ্য কৰিলে দেখা যায় বৰ্তমানত অসমত যেন এয়াই সত্য। ক'ত গ'ল মানৱতাৰ গীত গোৱা, সহানুভূতিৰ সংজ্ঞা, শংকৰ ৰাজানৰ মিলনভূমি অসম দেশ? কিয় মাথো চৌদিশে সন্ত্ৰাসবাদ, হিংসা কোলাহল? অসমখন অতীতৰ পৰাই বহু সমস্যাৰে জৰ্জৰিত। গতিকে আমাৰ এটি সৰু প্ৰয়াস, অসমখনক যাতে সাম্প্ৰদায়িকতাবাদ, সন্ত্ৰাসবাদ, আন হিংসাৰ বলি হ'ব নিদিব। কাৰণ ক'বাত নহয় ক'বাত আপোনাৰ মোৰ ভুল লুকাই আছে। আহক এক সোণালী অসমৰ গঢ় দিওঁ, য'ত থাকিব সহানুভূতি, মৰম, মানৱতা। জয় আই অসম।